আহ্বান নহয়, এইটো আমাৰ দলীয় এটা এজেণ্ডা। আমি যোৱা 4.5 বছৰ অতিক্ৰম কৰাৰ পিছত UPPL মডেলৰ যি ৰাজনীতি আমি আৰম্ভ কৰিছোঁ, তো UPPL মডেলৰ পলিটিক্স আৰম্ভ কৰাৰ সময়ত চৰকাৰেও আজি UPPL মডেলত আমি আৰম্ভ কৰিছোঁ। UPPL এটা শান্তি বিচাৰিছে। আজি এই শান্তিটো বিচাৰি BTR ৰেকৰ্ড হোৱাৰ পিছত জাতি জনগোষ্ঠীৰ মাজত যে এটা সমন্বয় গঢ়ি তোলাৰ কাৰণে আজি আমি সফল হৈছোঁ। গতিকে এইবুলিও 2025 যে নিৰ্বাচন আহিছে, সেপ্টেম্বৰ মাহত আমাৰ কাউন্সিলৰ নিৰ্বাচনটো হ'ব। গতিকে শান্তি সম্প্ৰীতি অটুট ৰাখি সকলোৱে সুন্দৰভাৱে এই নিৰ্বাচনটো এনজয় হিচাপে আমি গ্ৰহণ কৰিব লাগিব। আৰু BTRক আগুৱাই লৈ যোৱাৰ কাৰণে BTRৰ 35 লক্ষ মানুহ আৰু 26টা জনগোষ্ঠীক একত্ৰিত কৰি সকলোৰে মাজত এটা ভাতৃত্ব প্ৰেম ভাৱটো সকলোৰ মাজত জগাই এটা সুন্দৰভাৱে BTRক আগুৱাই লৈ যোৱাৰ কাৰণে যে এটা আমাৰ ডিজাইন, তো এই ডিজাইনটো আগত ৰাখি আজি আমি যোৱা কেইদিনমান আগত আমি গোসাইগাঁও টাউনত আমি এই পিচ ৰেলীটো কৰিছোঁ। আৰু আজিও এই বিজনী চহৰৰ মাজমজিয়াত আমি ৰাইজক সম্বোধন কৰি ইয়াত থকা জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোকে লৈ এটি পিচ ৰেলী শান্তি আৰু সমন্বয়ৰ ৰেলীটো আমি ইয়াৰ পৰা আৰম্ভ কৰিম। আৰু এই শান্তি আৰু সমন্বয়ৰ যি এজেণ্ডাটো, এই এজেণ্ডাটো আগত ৰাখিয়ে এই নিৰ্বাচনত আমি আগুৱাই আছোঁ। আৰু আমি ভাবোঁ BTRৰ সমূহ জনগোষ্ঠীয়ে আজিৰ দিনত BTRৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক আস্থাত লৈছে, তেখেতক সমৰ্থন দিছে। আৰু অহা দিনতো তেখেতৰ লগত থাকি এই সুন্দৰ BTR নিৰ্মাণ কৰাৰ কাৰণে, সম্প্ৰীতিৰ BTR গঢ়ি তোলাৰ কাৰণে, প্ৰগতিৰ BTR হিচাপে বা BTRত পাৰ্মানেণ্ট এটা পিচটো যি আজি আমি আনিবলৈ সক্ষম হ'লোঁ, আৰু এইটো ভৱিষ্যতলৈকে এনেকৈ ৰখাৰ কাৰণে আমাক সমৰ্থন দিব। আৰু চৰকাৰ হিচাপে আমাৰ যি দায়িত্বটো আছে, BTR কাউন্সিলৰ এজন নেতৃত্ব হিচাপে আমাৰ BTR প্ৰধানে যি ধৰণে কাম কৰি আছে, এইটো আগন্তুক দিনক এনেকৈ ৰাইজৰ সেৱা কৰি যাব পাৰিম। আৰু ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰি জনগোষ্ঠীসকলৰ সমস্যাবিলাক সমাধান কৰি এই এৰিয়াক আগুৱাই লৈ যাব পাৰিম। তাৰ কাৰণে আমি কাম কৰাৰ উদ্দেশ্যটো আগত ৰাখি শান্তিৰ উদ্দেশ্যটো লৈহে বিশেষকৈ এই ৰেলীটো আমি আৰম্ভ কৰিছোঁ।